হিন্দু ধৰ্মত যিমানেই দেৱ-দেৱতা আছে, সকলোৰে বাহন হিচাপে কিবা নহয় কিবা ৰহস্য আছে। লগতে সকলো দেৱী-দেৱতাই নিজৰ শৰীৰত কোনো এক বিশেষ আভূষণ তথা অলংকাৰ ধাৰণ কৰি থাকে। সৰ্বপ্ৰথমে শিৱৰ ভক্ত বুলি ক'লে সমগ্ৰ নাগ প্ৰজাতিৰ বিষয়ে ক'ব লাগিব, কিয়নো সৰ্বপ্ৰথমে নাগ জাতিয়ে শিৱলিংগৰ পূজা কৰিছিল। ভগৱান শিৱৰ ডিঙিত মালা হিচাপে থকা নাগটো অন্য কোনো নহয়, সেয়া হৈছে নাগ জাতিৰ ৰজা বাসুকী। আজি আপোনালোকক এই ভিডিঅ'টোত ভগৱান শিৱৰ ডিঙিত বাসুকীয়ে কেনেদৰে ঠাই পালে তাকে ক'বলৈ লৈছোঁ। বাসুকী শিৱৰ পৰম ভক্ত আছিল। বিশ্বাস কৰা হয় যে নাগ জাতিৰ লোকসকলে প্ৰথমে শিৱলিংগৰ পূজা কৰিছিল। বাসুকীৰ ভক্তিভাৱত ভগৱান শিৱই তেওঁক একান্তই পৰম ভক্তৰ শাৰীত ঠাই দিলে আৰু নিজৰ ডিঙিত মেৰিয়াই ল'লে। সমুদ্ৰ মন্থনৰ সময়ত বাসুকী নাগকে ৰছী ৰূপত মেৰু পৰ্বতত মেৰিয়াই লৈ সমুদ্ৰ মন্থন কৰিছিল, যাৰ বাবে বাসুকীৰ শৰীৰটো সম্পূৰ্ণৰূপে পাতল হৈ পৰিল আৰু তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল। সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা হলাহল বিষ কলহটো শিৱই পান কৰাৰ লগতে বাসুকী তথা অন্যান্য সৰু বৰ সাপেও পান কৰিছিল। বাসুকীৰ এনে কাৰ্যত শিৱ বহুতেই প্ৰসন্ন হ'ল। নাগৰাজ বাসুকীয়ে ভগৱান শিৱৰ সেৱাত নিজকে সমৰ্পণ কৰিম বুলি স্বীকাৰ কৰিলে। কোৱা হয় যে তেতিয়াৰ পৰাই ভগৱান শিৱই নাগৰজা বাসুকীক মালা হিচাপে নিজৰ ডিঙিত পিন্ধি ল'লে। শিৱৰ ডিঙিত থকা বাসুকী নাগে হলাহল বিষখিনি শিৱৰ ডিঙিৰ পৰা ভিতৰলৈ যোৱাত অনুমতি নিদিয়ে আৰু শিৱৰ ডিঙিত থকা হলাহল বিষখিনিয়ে শিৱক অন্য এটা সুখ প্ৰদান কৰে। অন্য এটা কাহিনীৰ মতে শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহৰ লগত বাসুকী নাগৰ কাহিনী জড়িত হৈ আছে। কোৱা হয় যে শিৱ আৰু পাৰ্বতীৰ বিবাহৰ সময়ত সকলো দেৱতাই বিবাহৰ সময়ত সাজ-সজ্জা কৰিবলৈ অনুৰোধ কৰিলে, কিয়নো ভগৱান শিৱৰ সাজ-সজ্জাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাছিল। দেৱতাসকলৰ আগ্ৰহত ভগৱান শিৱই তেওঁৰ সাজ-সজ্জাৰ দায়িত্ব নাগসকলক অৰ্পণ কৰিলে। সাজ-সজ্জাৰ সময়ত বাসুকী নাগে শিৱৰ ডিঙিত আভূষণৰ ৰূপত মেৰ খাই ল'লে। বাসুকী নাগৰ শিৱৰ প্ৰতি সমৰ্পণ দেখি শিৱই বাসুকীক বিবাহৰ পিছতো নিজৰ ডিঙিত মেৰ খাই থাকিবলৈ অনুমতি প্ৰদান কৰিলে। যেতিয়া ভগৱান কৃষ্ণক কংসৰ কাৰাগাৰৰ পৰা মনে মনে বসুদেৱে গকুললৈ লৈ গৈছিল, তেতিয়া বাটতে শিলা বৰষুণ তথা বিজুলী ঢেৰেকনি মাৰিছিল। এই বৰষুণ তথা ফেনে ফুটুকাৰে বাঢ়ি অহা যমুনা নৈৰ কবলৰ পৰা বাসুকী নাগে শ্ৰীকৃষ্ণক ৰক্ষা কৰিছিল বুলি কোৱা হয়। তদুপৰি কোৱা হয় যে বাসুকী নাগে কুন্তীৰ পুত্ৰ ভীমক 10,000 হাতীৰ সমান বল পাবলৈ বৰদান দিছিল।